মোৰ মতে শিক্ষক এইটো ক্লাছত মই তোমালোকক R1 ৰিভিজন R1 ৰ কোৱেশ্চন নম্বৰ 3 ৰ বিষয়ে কম কোৱেশ্চনটো হল সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা ইয়াতে আমাক -5 আৰু 5 ৰ মধ্যবৰ্তী যিমানবোৰ অখণ্ড সংখ্যা আছে গোটেইবিলাক লিখিব লাগিব এই ক্ষেত্ৰত আমি চাব পাৰো সংখ্যা ৰেখাৰ সহায়ত সংখ্যা ৰেখাৰ মাজত থাকিব 0 বাওপিনে আমাৰ ঋণ সংখ্যাবোৰ আৰু সোঁপিনে আমাৰ ধনাত্মক সংখ্যাবোৰ এতিয়া -5 আৰু 5 ৰ মাজত থকা সংখ্যাবোৰ হল -4 -3 -2 -1 0 1 2 3 আৰু 4 অৰ্থাৎ আমাৰ -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ হল -4 -3 -2 -1 0 1 2 3 আৰু 4